আজি এটা আন এক নতুন ভিডিঅ' আনিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে এই চেনেলত নতুন হৈ থাকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপি ৰাখিব। পৰৱৰ্তী নতুন ভিডিঅ' বনোৱাৰ লগে লগে আপোনাৰ মোবাইলত গুচি যাব। ভিডিঅ'টো হ'ল সাম ভোকেবুলাৰী, কিছুমান শব্দ কোষ, যিবিলাক আমি টান টান শব্দ, কিছুমান শব্দ এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম, যিটো ইংৰাজী আৰু অসমীয়া দুয়োটাই দিয়া থাকিব। ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰত আছে শ্ল'লি, অসমীয়াত হ'ল ধীৰে লাহে লাহে। দুটা মিনিং দিয়া হৈছে অসমীয়াত, এটা হ'ল ডাইৰেক্ট অসমীয়া আৰু এটা হ'ল অসমীয়া ভাঙনি। এগেইন মানে পুনৰাই বা আকৌ, মানি মানে মূল্য বা ধন, গ্ৰেট পাৰ্চন বড়ো লোক, ডাঙৰ মানুহ, ৱাষ্টেজ মানে অপব্যয়, অৰ্থহীনভাৱে কৰা খৰচ, লেজি মানে এলেহুৱা বা ধুদ, কাম নকৰি বহি থকা, প'ৰ মানে দৰিদ্ৰ দুখীয়া, ডাজ নট ৰিটাৰ্ণ মানে নুভাতে অসমীয়াত, আৰু ইয়াৰ অসমীয়া ভাঙনি হ'ল উভতি নাহে। ভেলুৱেবল মানে মহামূল্য, মূল্যৱান, ফলছ মানে বৃথা বা মিছা, লাইফ লং মানে চিৰকাল, গোটেই জীৱন, আৰু বেগাৰ মানে ভিক্ষুক বা মগনি। ভিডিঅ' এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু আগলৈ শ্বেয়াৰ কৰিব। তো থেংক ইউ ফৰ ৱাটছিং।